গাইছ এতিয়া আমি শুই দিছোঁ কালি ভিডিঅ' আপলোড সময় নাপালোঁ এতিয়া শুই দিছোঁ লাইট চাইট জ্বলি আছে আমাৰ ইয়াত ফেন চেন চলাই দিলোঁ ৰাতিপুৱা শুই উঠিয়ে একদম দুপিনে মুখখন ধুই খেলিছিলোঁ এতিয়া কালি আমি আহিছিলোঁ সেই ভিডিঅ'টো চাই লওক তাৰপৰা আপোনাক কৈ আছোঁ কেলৈ আহিছিলোঁ এতিয়া গুড মৰ্ণিং চাই লওক কালি আমি আহি পালোঁহি সেই ভিডিঅ' কেনেকুৱা আছিলে ট্ৰেইনত জানিব তাৰপৰা আমি কৈ আছোঁ যে আমি কেলৈ আহিছোঁ ইয়াত কি কৰিম আমি গাইজ ফাইনেলি আমাৰ এচিত গৈ আছোঁ এয়া কি মজা ডাবুল পইচা ভৰি এচিত এইটো বেগ কি মৰে এয়া এতিয়া আমি অসমীয়া য'তেই মান ততে গাই দিম অসমীয়া গান মৰ্ণিং গাইজ এতিয়া বহুত ফুৰিছোঁ মোৰ ৰাতি একদম অৱস্থা এনেকুৱা মানুহকেইটা এনেকৈ ক'বলগীয়া হ'ল কিছু মানুহ তাৰপৰা ঢেলাই দি দিলে এই এনেকৈ যোন য'তে আছে তেনেকৈ পাই আছে মই এইকণতে শুলোঁ আৰু ইয়াতে সেইখিনি এনেকৈ শুই থাকিলোঁ গোটেই মানুহ ভৰ্তি হৈ গ'ল অৱস্থা নাই এনেকৈ মাটিতে ফুৰিলোঁ চবেই এনেকৈ মোৰ বেগটো এইটো আছিলে আমাৰ এইটো ইয়াত কি হৈছে ইটো মাটিতে শুলে তই শুব পাৰিলি নে মাটিত ঢোলত শুলে সি এনেকৈ উঠি মেলিয়ে শুই থাকিলে এইটোৱে সি ধৰি বোলে আমাৰ বছে আকৌ থিয় হৈ থাকিলে সিহঁতি এইকেইটা এনেকৈ আছে ওপৰে দিয়ে মানুহ গৈছে চাই তাই ওপৰত আছে চলে যাওঁ মেৰা গাইজ ফাইনেলি আমি উৰিষ্যাত সোমালোহি আৰু এইটো উৰিষ্যা বালেশ্বৰ ষ্টেচন পালোহি এইটো আমিখিনি মানে থুপ খাই আছোঁ মই জাষ্ট পাইছোঁ উৰিষ্যা বালেশ্বৰ ষ্টেচনত এইটো শুই আছে এনেকুৱাই দিগদাৰ হৈ গৈছে গাঁৱৰ পৰাই মানুহ গৈছে এতিয়া মূৰৰ পৰাই গৈছে মোৰ গৈছে এনেকুৱা পংকজে কথা কৈ আছে মজা এইখিনিতে বস্তু এখন চাব দেই উৰিষ্যা আহি পাই গ'লোহি উৰিষ্যা পঠাব কেনেকুৱা নহয় উৰিষ্যা পঠাব অসমৰ পথাৰ যেনেকুৱা উৰিষ্যা পথাৰ তেনেকুৱাই চবতে পঠাব একেই দেখি আছোঁ মই কিবা আহিলোঁ অকল ঘৰত দেখিছোঁ আৰু পথাৰত দেখিছোঁ খালি এটা বস্তু বেলেগ দেখিছোঁ আৰু ফাইনেলি গাইছ এখন উৰিষ্যা পাহাৰ অঁ আৰু গাইছ এইখন হ'ল ফাইনেলি উৰিষ্যা পাহাৰ পাই গ'লোহি ইয়াত তেনেকুৱা দেখিছে আপোনালোকে পাহাৰখন মজা লাগিছে পূৰা আৰু গাইছ এইখন আমাৰ ট্ৰেইনখন আমাকে দেখিছে ইমান দীঘল ট্ৰেইন তাৰ পৰা একদম তালৈকে কিমান তাৰ একদম আৰু দেখিছে ট্ৰেইনত আমি গৈ থাকোঁতে কি মজা ফুলো কি মজা দিছে গৈ এনেকৈ একদম পূৰা ফুলৰ বাগানৰ মাজে গৈছে একদম কি মজা আমি নামিছোঁ উৰিষ্যাত তাৰপৰা আমি দাদাকেইদিন আমাক নিবলৈ আহিছে দৰকাৰ নিব যাম দাদাকেইজনক বোলক কল কৰিছোঁ লগ পাইছোঁ মোৰ সেইখিনি বেগে যেনে তেনে আনিছোঁ তেনেকুৱা ইয়ালৈ এইকণতে চবে দেখিলোঁ এবাৰ উঠি আহোঁগৈ এইটো মই খানা দুখনে বোলে উঠি আহোঁগৈ এনেকৈ উঠিলোঁ ফাৰ্ষ্ট টাইম উঠিছে এনেকুৱা কিবা ভয় লাগি যায় ৰখিলে হ'ল এইটোত এয়া আহিছোঁ এনেই উঠি আছোঁ আমি এতিয়া চাই আছে মোলৈ আৰু দেখিলে পগলামি কাম কৰি আহিমি তেনেকৈ উঠি আহিলোঁ এতিয়া আকৌ যাম এইফালে এইফালে যাওঁ এই তেনেকৈ এইটো আহি গ'ল মোৰ লগতে গৰুটো সি বোলে এপাক উঠি আহোঁ মানে উঠিব পৰা নাই এইটোত মানে সস্তাত পেলাই আমি বস্তাত এই ভাওঁ নে সেইকাৰণে এতিয়া আকৌ আহি আছোঁ তললৈ এনেই উঠি গৈ গৈছোঁ এইকেইটাই চাই আছে আমালৈ কি কৰিছোঁ বুলি উঠি পিনে 5 মান এনেকৈ অহা যোৱা কৰিলোঁ এনেকৈ তই কিবা হয় দুবাৰ মই 5 মান কৰি দিওঁ অহা যোৱা তেনেকৈ আৰু ফাইনেলি গাইছ আমাক নিবৰ কাৰণে এই য়েল্ল' কালাৰৰ বাছখন আহি গ'ল স্কুলৰ বাছখন এতিয়া আমি আৰু গাইছ এইখিনিতে মানে অথনি ভাত পানী খাই মেলি শুই থাকিলোঁ তাৰপৰা এতিয়া এইকেইটা আমিখিনি ওলাই আহিছোঁ তাৰপৰা আমাৰ এই যে আমাৰ আহিছে যে ছোৱালীকেইটা আপিকেইটা ওচৰত গৈ আছোঁ আমি তাৰপৰা অলপ ঘূৰি মেলি চাওঁ এতিয়া এইখিনি
গাইছ ৰে কিবা এটা পাতিছে ইয়াত গোটেই হুলস্থুল হৈছে ইউনিভাৰ্চিটি মানুহ হয় আৰু দাদাহঁত বাইদেউহঁত আছে এইফালে তোৰ চিধাতে ভাই भाई कुछ तो हो रहा है इधर सबकी मजा कि धुनिया देखिब पाइছে कि मजा नजरा এইবিলাক গছ আৰু এটা কি খাওঁ তাকে ভাবি আছো এয়া মজা মজা আছে এইখিনি মিনুখন এইখন আৰু এইখন আইচক্ৰীম আছে এইবোৰ আৰু এইফালে আপোনাৰ কিবা খাওঁ যদি খাবলৈ পায় এই কেম্পাছটো ইমান ধুনীয়া ন পুৰা মজা লাগিছে একদম এইটো হয় এইফালে এইটো দেখি এতিয়া বোলো অলপ ঘূৰি ফুৰিছোঁ এনেই আমি এনেকৈ কেম্পাছটো হয় এইফালে এনেকৈ মানুহ আছে বহুত এতিয়া আমি এইবোৰ চাব লাগিছোঁ অলপ এতিয়া চব বহি আছে এনেকৈ এনেকৈ চাব লাগিছোঁ এই আমাৰ ছাৰ বছ আৰু এইটো গৌৰাংগ এই ছাৰে আমাকে লৈছে আৰু এই NSS কেম্পৰ পৰা ছাৰে ক'ব পিছতকৈ মই এতিয়ালৈকে কোৱাই নাই যে ছাৰ কৈ দিয়ক অকণমান সকলোকে নমস্কাৰ জনাইছোঁ আমি বৰ্তমান আহি উপস্থিত হৈছোঁ সেই ভুৱনেশ্বৰত আমি আছোঁ এখন ডিম টু বি ইউনিভাৰ্চিটিখনৰ নাম হৈছে SOA ইউনিভাৰ্চিটি তাৰ ফুল ফৰ্মটো হৈছে শিক্ষা ও অনুসন্ধান গতিকে কাইলৈৰ পৰা ফ্ৰম টুমৰ অনৱাৰ্ডছ দিছ ইউনিভাৰ্চিটি ইজ গোইং টু হোষ্ট নেশ্যনেল ইণ্টিগ্ৰেশ্যন কেম্প 2025 and that is being supported by RD Bhubaneswar Regional Directorate NSS of Bhubaneswar so আমি অসমৰ টিমটো ৰিপ্ৰেজেণ্ট কৰি পেলাই আহিছোঁ মই কণ্টিনজেণ্ট লিডাৰ হিচাপে আমাৰ লগত আৰু বাকী 9খন ষ্টেট আছে গুজৰাট আছে ছত্তীশগড় আছে অন্ধ্ৰপ্ৰদেশ আছে তামিলনাডু আছে মহাৰাষ্ট্ৰ মে বি জইনিং আছ চ' এনেদৰে আহি পৰিৱেশটো সুন্দৰ এটা পৰিৱেশ আৰু এনেধৰণৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যন কেম্প ৰাষ্ট্ৰীয় একতা যিবিলাক শিবিৰ হয় সেই কেম্পবিলাকে নিশ্চিতভাৱে আমাৰ ভলণ্টিয়াৰ্ছসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকললৈ এক সাংস্কৃতিক যি এক্সচেঞ্জ বা কালচাৰেল এক্সচেঞ্জ বুলি আমি যিটো কওঁ সেইটো ফালে যথেষ্ট পৰিমাণে আগবঢ়াই নিব পাৰে আৰু আমি আশা কৰিম ইয়াত আমাৰ ভলণ্টিয়াৰ্ছ অসমৰ পৰা প্ৰায় 8জন ভলণ্টিয়াৰ্ছ আছে সকলোৱে এই আমাৰ সাংস্কৃতিক যি বিনিময় হ'বলৈ গৈ আছে সেই বিনিময়ত আমি বহু কথা শিকিবলৈ পাম আৰু এই বিনিময়বিলাক আমি বা শিকাৰ কথাখিনি আমি নিজৰ ৰাজ্যলৈ লৈ যাম বিভিন্ন ৰাজ্যৰ পৰা শিকা আমি যিবিলাক কথা আছে লৈ যাম গতিকে সেইটো যথেষ্ট লাভান্বিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমি আগন্তুক যিখিনি আমাৰ ষ্টুডেণ্টছ মেট্ৰিক পাছ কৰি পেলাই HSত এডমিশ্যন ল'বলৈ গৈ আছে সকলোকে মই ৱেলকাম কৰিছোঁ তোমালোক ওলাই আহা আমাৰ গভৰ্ণমেণ্ট স্কুলছবিলাকক জইন কৰা আৰু NSSত তোমালোকে জইন কৰা ইফ ইউ আৰ টেলেণ্টেড ইন কালচাৰেল থিংছ if you are talented in literary skills, if you are talented in different competitions, so you are most welcome to join NSS National Service Scheme. So it's a way to serve the nation. Anyways, our basic নকওঁ ভাল লাগিছে ইয়ালৈ আহি পৰিৱেশটো খুব সুন্দৰ চ' আমি এনেদৰেই পুনৰবাৰ লগ পাই থাকিম নৱজ্যোতি ইজ ওৱান অফ মাই গুড ষ্টুডেণ্টছ চ' এটা ভিডিঅ' বনাওঁ বুলি ক'লে গতিকে উই আৰ হিয়াৰ tomorrow we are going to host this national integration camp we are going to participate from Assam so Navajyoti Akuman you can show the coverage the entire thing okay fine thank you very much we'll meet you soon